প্ৰতিভাৰ গৰাকী এজন দৰিদ্ৰ পৰিয়ালৰ যুৱক। যুৱকজনৰ হাতৰ পৰশ পালেই প্ৰাণ পাই উঠে নিৰ্জীৱ কাঠৰ টুকুৰা এটাইও। ওদালগুৰি জিলাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকত অধ্যয়নৰত এওঁ ধীৰেন শইকীয়া। ধীৰেনে সাধাৰণ কাঠৰ টুকুৰা এটা কটাৰীৰে কাটি তৈয়াৰ কৰিছে বিভিন্ন সামগ্ৰী। ভাস্কৰ্য শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ কেৱল প্ৰতিভাৰে ধীৰেন শইকীয়া নামৰ 20 বছৰীয়া এই যুৱকজনে কাঠৰ টুকুৰাৰ পৰা তৈয়াৰ কৰিছে অসমীয়া জাপি, গামোচা আদিৰ পৰা আৰম্ভ কৰি টুকটুকি, কাণফুলি, জোনবিৰি, ঢোলবিৰি আদি বিভিন্ন অসমীয়া গহনা, যাৰ ভিতৰত আছে নিউজ লাইভৰ লোগো থকা মাইক্ৰফোন। ইয়াৰ উপৰিও অসমৰ বিভিন্ন টেলিভিছন চেনেলৰ লোগোযুক্ত মাইক্ৰফোন, কৃষি সঁজুলি, চাহ খোৱা কাপ তথা বিভিন্ন সংস্থা সংগঠনৰ প্ৰতীক চিহ্ন কাঠৰ টুকুৰাত খোদিত কৰি এক জীৱন্ত ৰূপ প্ৰদান কৰিছে ধীৰেন শইকীয়াই। মনলৈ যি ভাৱ আহে তাৰে এইবোৰ বনোৱা হৈছে। বিজেপি বনাইছোঁ, তাৰপিছত নিউজ লাইভ বনাইছোঁ, প্ৰতিদিন DY, জুবিন দালৰ মাইক্ৰফোন এটা বনাইছোঁ, এই জাপি বনাইছোঁ, তাৰপিছত আপোনাৰ জোনবিৰি, ঢোল মাদলি, গছৰ পাতৰ সৈতে এটা লকেট বনোৱা হৈছে আৰু কাণফুলি বনাইছে। বৰ্তমান কাণফুলি শেষ হ'ল এতিয়া। ওৰাঙৰ গৰুবন্ধা গাঁৱৰ সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা এই অসাধাৰণ প্ৰতিভাৰ অধিকাৰী যুৱকজনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তেওঁ নিজ হাতে তৈয়াৰ কৰা কাঠৰ অসমীয়া জাপি আৰু গামোচা উপহাৰ দি বুটলিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰশংসা। এইখন আপোনাৰ মাত্ৰ তেখেতক গিফ্টটো দিছিলোঁ, দিয়াৰ পিছত তেখেতে মোক এখন